এই চান্তালীবিলাক কৈ আছে এতিয়া মানে মিছাকৈ কৈ আছে মই কি চৰ কৰিব গৈছে নেকি তাত মোক চৰ মতন দেখা যায় নেকি ইহঁতে যিটো মানে কাম কৰি মোৰ কাৰণে মানে বা কিবা কামত গৈছিল। কোকৰাঝাৰ কাৰিগাঁৱত যি ঘটনা সংঘটিত হ'ল, এই ঘটনা সংঘটিত হ'বলগীয়া আছিলে বেলেগ এজন ব্যক্তিৰ লগত, কিন্তু তাৰ ভাগ্য ভাল আছিলে, সেইজন ব্যক্তি বাচি গ'ল আৰু বেলেগৰ তাত এই ঘটনা সংঘটিত হৈ গ'ল। কিন্তু এই মানুহে সম্পূৰ্ণকৈ কৈছে ঘটনাটো কেনেকৈ হ'ল আৰু এই সকল মানুহে তাত কি কৰি আছিলে এইবিলাকো কৈছে। তেখেতৰ অসমীয়া ইমান স্পষ্ট নহয়, তেওঁ শুনি লওক তেখেতে কি কৈছে বাৰু। নমস্কাৰ। কালি যে ৰাতিত ঘটনা হৈছে সেই টাইমত মানে এজনী চান্তালী লগনে কি কৈ আছে মানে গুৰু ওচৰ বোলে গুৰু ওচৰ যি স্কৰপিঅ'ত মানে যিটো ঘটনা হোৱা 1-1.5 মিনিট আগত মোক কিয় ৰুকাই দিছিলি তাতে মই অহা টাইমত বাৰ কিয় ৰুকাই দিছে মই ৰুকাই দিলে মানে এই ৰুকাৰ টাইমত মই থাকিছে যদি গাড়ীটো মানে ষ্টপিজ কৰিছে যদি মোক মানে মাৰিলে হয়। মই গাড়ীটো ৰখা নাই, মই যে প্ৰগ্ৰামৰ কাৰণে মানে চিটি দিবলৈ গৈছিলোঁ এই টাইমত এই যে মালচিং ৰোডত মানে যে আমাৰ হেৰি নেশ্যনেল হাইৱেৰ পৰা মানে অলপ মানে ৰাস্তা সোমাই মানে অলপ টাৰ্ণিং আছিলে, সেই টাৰ্ণিঙত মানে ধূলা থিৰ আৰু ধনু আৰু দা ধূলা বাজাই কিয় এই ৰাস্তাত বহি আছিলি আৰু কি কাম কৰি আছিলি ইহঁতে। আৰু মই অহাৰ লগে লগে মোক একদম ৰুকাই দিছিলি, মই গাড়ীটো ৰোকা নাছিলোঁ মই অহা টাইমত এই পিছফালে পৰা মানে ধনুৰ ওলাই কিনে মাৰিব চাইছিলি মই তাৰ পৰা মানে ফট কৰি আহিছিলোঁ মই আৰু মই অহা পাছত যে স্কৰপিঅ'টো আহিছে এই স্কৰপিঅ'টো কি হৈছে মই নাজানো, তাকে মানে পাথৰ মাৰিছে না কি কৰিছে ইহঁতে জানে। এই স্কৰপিঅ'টো মোক চাব পাইছে না নাই মই নাজানো। মই এই যে স্কৰপিঅ'টো মই পাৰ হৈ মই আহিছে আৰু এই স্কৰপিঅ'টো মানে লাহে লাহেকৈ গৈ আছিলোঁ লাহেকৈ যাই পেলাই মানে তাত এই যে মোৰ লগত যি জেগাত মানে ৰাস্তাত ৰুখাই দিছে তাতে যোৱাৰ পাছত তাকে কি কৰিছে মই নাজানো, মোকে মানে আগত মানে মাৰিব খুজি আছিলে ইহঁতে, মানে মই গাড়ীটো ৰুখাই দিছিলোঁ তাতে ৰুখাই দিছে যদি মাৰিলে হয়, তাতে মই ৰখা নাই, এইটো মই ভাগ্য ভগৱান মোক মানে বাচাই দিছে, এইটোৱে মই কামনা কৰিছে। মই ভাবিছে তাত মানে যিটো ঘটনা হৈছে এনেকুৱা হ'ব এতিয়াও মই ভাবা নাছিলোঁ, এনেকুৱা যদি ঘটনা হ'ব এনেকুৱা যদি মই আগত জনা হয় যদি যিটো স্কৰপিঅ' এইটো ৰুখাই দি মানে এনেকুৱা ঘটনা কৰি আছে তাত এনেকুৱা জনাই দিলোঁ হয়। মই ভাবিছে তাত যিটো মানে ধূলা আৰু এই যে থিৰ আৰু ধনু আৰু হেৰি ধূলা বাজাই আৰু দা নি পেলাই দল বাজাই থকাটো মানে মই ভাবিছে কিবা প্ৰগ্ৰাম হৈছে নেকি, কিবা কাম কৰি আছে নেকি এনেকুৱা ভাবি কিনি মানে মই আহিছে তাত মানে ৰখা নাই, তাৰ প্ৰগ্ৰামত কিয় ৰাখিম, গাড়ীটো কিয় ৰুখাই দিব লাগে তেনেকুৱা ভাবি মানে ডাইৰেক্ট গুচি আহিছিলোঁ মই। আৰু এই যে নেশ্যনেল হাইৱেৰ পৰা মানে ডাইৰেক্ট কাৰিগাঁও হয় এই যে আমগুৰি পাৰ হৈ এই যে কাংকলাবাটা ফৰেষ্ট গেট পোৱাৰ লগে লগে মানুহ মাৰতো খবৰ দিয়াৰ লগে লগে ফটোটো মানে স্কৰপিঅ'ত ফটোটো চাইছে, এই স্কৰপিঅ'টো মই এৰি অহা মোক ৰখাই দিছে তাতে ৰাস্তাত। তালে এই চান্তালীবিলাক কৈ আছে এতিয়া মানে মিছাকৈ কৈ আছে মই কি চৰ কৰিব গৈছে নেকি তাত মোক চৰ মতন দেখা যায় নেকি, ইহঁতে যিটো মানে কাম কৰি মোৰ কাৰণে মানে বা কিবা কামত গৈছিলোঁ বা কিবা প্ৰগ্ৰামত গৈছে না কি কাৰণত গৈছে যিটো স্কৰপিঅ' ইহঁতেও মানে চৰ কৰিবতো যোৱা নাই, একদম মোৰ চকুতে মানে 50 মিটাৰ অনলি ডিফাৰেঞ্চ তাক মানে ৰুখাই কি কৰিছোঁ মই নাজানো। এই মেইন ঘাটি ঘটনাত মানে এৰি অহা মই একজন মানুহ, সেইকাৰণে মই এই যে ঘৰ নাহোৱা মানে ঘৰত নাপোৱা আগতে ডেড বডিটো লৈ অনাটো মই ৰাস্তাতে দেখা পাইছে, বহায়তে মই পিছফালে পৰা মানে যিটো এই যে
ধনুটো মানে ওলাই মোক মাৰিব চাইছিলি এই মাৰিব চোৱাটো মানে যিটো ৰাস্তাত পৰা মানে মাৰিব চোৱাটো যিমানখিনি কালফিট আছিলি আৰু যিমানখিনি এই ঘটনাত জড়িত আছে এইটো সম্পূৰ্ণ ৰাইজত মানে ওলাই দিব লাগে যদি ৰাইজত ওলাই নিদিয়ে যদি 1-2 দিন ভিতৰত মানে ৰাইজ আমাৰ বড়ো বাসিন্দা কি কৰিব লাগে ৰাইজৰ কৰিব আমাৰ যিমানখিনি গভৰ্ণমেণ্ট সভাপতি আছিলে এইটো পট কৰি সিদ্ধান্ত ল'ব লাগিব আৰু যিটো কালফিট এইটো ইমিডিয়েটলি ৰাইজৰ হাতত মানে দিব লাগে আমি আমাৰ যিমানখিনি বড়ো ৰাইজ আছে যি কৰিব লাগে কৰিম ইহঁতে মানে যিটো চান্স লৈ আছে আৰু কামটো কৰি আছে এতিয়াতো মানে গম পাইছে গম নাপোৱা অনেক আৰু ইহঁতে মানে কৰি আছে সেইকাৰণে আমাৰ বড়ো যিমানখিনি ৰাইজ আছে এইটো মানে সাৱধানে থাক আৰু তাক মানে যিটো যিমানখিনি ঘটনা আছে ইয়াত মানে সম্পূৰ্ণ একযোগ হৈ পেলাই মানে যিটো কাম কৰিব লাগে আৰু যিটো ভাবিব লাগে আৰু যিটো সিদ্ধান্ত কৰিব লাগে ৰাইজে কৰিব লাগে এইটো মই সম্পূৰ্ণ আমাৰ যিমানখিনি বড়ো ৰাইজত মানে আমি ৰিকুৱেষ্ট কৰিছে আৰু এই ৰিকুৱেষ্টত মানে সম্পূৰ্ণ একযোগ হৈ পেলাই আগুৱাই যাব লাগে সেইখিনি কৈ মই আজি ভিডিঅ' বনাওঁতো সেইখিনিত মানে যি ঘটনাত হোৱা জাগাত প্ৰেজেণ্ট ঘটনা হোৱাটো ময়ো একজন নাগৰিক মই লাউৰিপাৰাৰ মানুহ আৰু মই বাটু সাগৰ থানচালিত মানে প্ৰগ্ৰামৰ কাৰণে স্থিতি দিবলৈ গৈছিলোঁ মই সেই টাইমত মানে মোক ৰখাই দিছিলি সেইখিনিয়ে নিশ্চয়কৈ আপোনালোকে শুনিলে কথাটো তেখেতে কি ক'লে তাৰমানে তেখেতে এইটো জেগাত যদি গাড়ী ৰখালে হয় বা ইহঁতে জোৰজবস্তিকে যদি ৰখিলেহেঁতেন তেতিয়া এই ঘটনা এইজন ব্যক্তিৰ লগত হ'ল হয় কিন্তু তাৰ কোনো দুখ নাই বা যিসকলৰ লগত এই ঘটনাৰ সিহঁতে সংঘটিত কৰালে তেখেতসকলৰো কোনো ভুল নাই একো ভুল নাই কাৰণ তেখেতসকলেও গাড়ীটো নৰখাকৈ জোৰজবস্তিকে গুচি যাব বিচাৰোঁতে এক্সিডেণ্টটো সংঘটিত হৈ গ'ল আৰু এক্সিডেণ্ট হৈ গ'ল লগে লগে গাড়ীও ৰোডৰ পৰা ছাইডত গুচি গ'ল গতিকে গাড়ী চলাই পলাই যাব নোৱাৰিলে ঘটনাটো তেনেকৈ হৈ গ'ল কি কৰি আছিলে তেখেতসকলে জানে আৰু তাত ধনুষ কাৰ লৈ ঢোল বজাই দা লৈ তাত কি কৰি আছিলে কাৰ চিকাৰ কৰিম বুলি ৰখি আছিলে তেখেতসকলে জানে আৰু